নমস্কাৰ। আচলতে বাধ্য হৈ মই আজি এই ভিডিঅ'টোৰ কাৰণে আৰু আহিব লগা হ'ল। আচলতে এই মাত্ৰ যে ভিডিঅ'টো দেখিলে কুকুৰৰ, সেয়া ভাল লগা ভিডিঅ' নহয়, সেয়া হৈছে এটা মানুহৰ জঘন্য কামৰ পৰিচয়। কুকুৰৰ পোৱালীকেইটাক কি কৰিলে, মই ৰাণীৰ ভিডিঅ'টো দিছোঁ অলৰেডি আপোনাক। আমাৰ পৰা তাই ধুনীয়াকৈ ওলাই আহিছে, নিজে ওলাই আহিছে। ভাবিছিলোঁ মানুহজনে ভালকৈ ৰাখিব, কিন্তু কথা হ'ল মানুহক জীৱশ্ৰেষ্ঠ কিয় কয় মই বুজি নাপাওঁ। মানুহতকৈচোন এই জীৱ জন্তুবিলাক চাৰিঠেঙীয়া যিখিনি জন্তু কয়, জন্তু নহয়, তেওঁলোকৰ বহুত জ্ঞান। এসাঁজ ভাত খোৱালেও আপোনাক এটা ধন্যবাদ দি যায়, আশীৰ্বাদ দি যায়। কিন্তু এই মানুহজনৰ যিজন মানুহৰ তাতে কালি থাকিলে, ৰাণী আহিলে মাত্ৰ এদিন হ'ল, পৰহি ৰাতি লৈ আহিছিল। কালিৰ দিনটো মই ৰখি আছোঁ, কি হয় কি নহয়। চাই আহিছোঁ পোৱালীকেইটা কেনেকৈ আছে। ৰাণী আহিছে, ভাত দিছোঁ, পুৱাই আহিছে, ভাত দিছোঁ মই। কিন্তু এই যে অলপ আজি গা পা ধুই 10টামান বজাত মই ওলালোঁ, ইমান মোৰ গা বেয়া। তাৰপিছত শুনিলোঁ যে ভীষণ মাৰামাৰি, মানে কুকুৰৰ শব্দ, পোৱালিৰ শব্দ। মই দৌৰি আহিলোঁ যে দেখোঁ যে সেই মানুহজনে তাৰমানে আহিছে আজি, ভিধাটো চাব আহিছে তেওঁৰ। একো নাই, ষ্ট'ৰ ৰুমত হয়তো কিবা কিবি থাকিব পাৰে। সেই পোৱালিকেইটাই মানুহজনক কি অনিষ্ট কৰিলে মই বুজি নাপাওঁ। মানুহজনে আহি পেলাই ৰাণীক ইমান মাৰিছে, আৰু পোৱালীকেইটাক মাৰি ভীষণ কিবা, মই ৰ'ব নোৱাৰিলোঁ। শেষত চটবটাই আছোঁ, কি কৰোঁ কি নকৰোঁ। কাৰণ মানুহক মাতিব ইচ্ছা নাযায়, মানুহজনক মাতি পোৱা নাই আগতে। তো মানুহজনে আহি পেলাই কৰিছে কি, ইমান মাৰিছে কুকুৰক, ইমান মাৰিছে। শেষত গৈ পেলাই মই ৰ'ব নোৱাৰি মই গ'লোঁ। ৰাণীয়ে ইমান ভুকিছে মানুহজনক, ভুকি পেলাই আহিছে। আৰু পিছত এই সৰু পোৱালীকেইটাই মানুহটোক কি অনিষ্ট কৰিছে বুজি নাপাওঁ। মানুহজনে সেই ষ্ট'ৰ ৰুম হয়, এটা ভাঙা চিঙা ষ্ট'ৰ ৰুম হয়, এটা নিজৰ ঘৰ নহয়। মোৰ চোতালত, মোৰ গেৰেজত পোৱালি জন্ম দিছে, মই একো কোৱা নাই, মই একো নকওঁ। হাগিলে গু পেলাওঁ, টাইমত ভাত দিওঁ। জীৱ জন্তু এটা, সিহঁতৰ লগত এটা আত্মীয়তা। ৰাণীটো মোৰ নহয়, মানে এনেই ঘূৰি থাকে। কিন্তু জন্ম দিবৰ সময়ত 3-4টা কুকুৰ এনেকৈ প্ৰতি বছৰে আমাৰ ঘৰত আহি পেলাই এনেকৈ জন্ম দিয়ে, আৰু আমি সদব্যৱহাৰ কৰোঁ। কিয়, আমাৰ এটা কথা আছে অসমীয়া ভাষাত যে ঘৰ নবনাওঁতে কোনোবা আলহী আহিছে নহয়, জীৱ জন্তু আহিছে, তাৰমানে কি লক্ষী সোমাইছে, মানুহ নাহোঁতে তাতে সোমাইছে। কিন্তু এই কুলাংগাৰ মানুহজনে কৰিলে কি, আহিয়ে দেখিলে কুকুৰকেইটা মাৰিলে ধুম। তাৰপিছত মই গৈ পেলাই ইমান ৰ'ব নোৱাৰি পোৱালীকেইটাক, সেই সময়ত আছে ভিডিঅ' কৰাটো মোৰ মানসিকতাও নাই। মই এনেকৈ কঁপিছোঁ, খঙত ইমান কঁপিছোঁ মই, আৰু ইমান কৰিছোঁ তাৰমানে যে মোৰ মানুহজনে মোক খঙৰ মূৰ্তি দেখি পেলাই মোক থাকিব পৰা নাই। কিন্তু সেই মানুহজনক এষাৰ নক'লোঁ। আৰু মোৰ লগতে আৰু একজনী মাইকী, তেওঁ সেই একে কুকুৰ প্ৰেমী, তেওঁ দৌৰি আহি পেলাই মই 2টা পোৱালীক ল'লোঁ, আৰু তেওঁ 2টাক লৈ পেলাই সেনেকৈ আহি সেই কাষৰ ঘৰে, মোৰ পাছফালে যিটো আমাৰ কাষৰ ঘৰৰ এইটো বিল্ডিংটো, এই বিল্ডিংটো তাতে তাক আশ্ৰয় দিলোঁ। মোৰ ঘৰত কিয় নিয়া নাই, কাৰণ ৰাণীয়ে নিজ জ্ঞানে মোৰ ঘৰৰ পৰা উলিয়াই আনিছে। গতিকে বহুত চিন্তা আছে, এমাহমান পিছত এই পোহৰ মাহটো এতিয়া ঠাণ্ডা লাগি মৰি যাব। কিন্তু কথা হ'ল আনি ইয়াতে মই তাইক আশ্ৰয় দিলোঁ। এতিয়া কথা হ'ল, যিটো ঘৰত, মোৰ নিজৰ ঘৰত হাগে মুতে মই চাফা কৰোঁ, কিন্তু মইতো কোনোদিন কুকুৰক খেদি উলিয়াই নিদিওঁ। কিন্তু এই মানুহজনে ষ্ট'ৰ ৰুমত কেতিয়াবা আহে, ভাঙা চিঙা ঘৰ, তাৰে কিবা কাঠ কিবা, তাৰে তলত পোৱালিকেইটা আশ্ৰয় লৈছে, তাতে কিবা যদি পচা মুৰ্গী মাংস কিবা নিয়ে, মানুহজনৰ যিহেতু মানুহজনে ইমান নাহেই, কমচে কম ইমান নিৰ্দয় কেনেকৈ হ'ব পাৰে, পোৱালীকেইটাক ইমান মাৰিব পাৰে। আৰু মাৰি এনেকুৱা হৈছে, এটা পোৱালি ঠেং ভাঙিছে। এইমাত্ৰ মই চাই আহিলোঁ, এটা কুকুৰে পোৱালীয়ে বমি কৰিছে, মাকৰ গাত, সিহঁৰ গাত বমি কৰিছে। গতিকে আপোনালোকে চাই লওক, এই মানুহ শ্ৰেষ্ঠ, এই কিবা বোলে চেণ্ট্ৰেলৰ চাকৰি কিবা হওক, ডিগ্ৰী মাই ফুট এটা মানুহবিলাকক দিব লাগে। কুকুৰক এনেকৈ মাৰিব লাগে নেকি পোৱালীকেইটা? আৰু মাকক মাৰিছে, আৰু ৰাণীকো মাৰিছে। ৰাণী ৰাতিপুৱাই অলপ আগতে মোৰ ঘৰত আৰু গৈছে, গৈ পেলাই মই ভাত দিছোঁ, খাইছে, সেইটো কথা বেলেগ। কিন্তু য'ত আশ্ৰয় লৈছে, য'ত স্থায়ী ঘৰ নহয়, সেই ঘৰত মানুহে এনেকৈ মানে মাৰিব পাৰে মানুহক। এনেকুৱা আত্মীয়তা অকণমান হৃদয়তাত একো নাই নেকি মানুহবিলাকৰ, নাজানো। বিল্ডিং ঘৰ বনায়, ভেটি বনায়, বিল্ডিং ঘৰ সিমানকৈ মানুহৰ। আচলতে এই যে মানুহবোৰ হৈছে দুঠেঙীয়া জন্তু। কুকুৰক জন্তু বুলি মই নকওঁ, কুকুৰ যদি ভাল কাম কৰে, কুকুৰৰ সেইটো নাই। কিন্তু এই মানুহ হৈছে দুঠেঙীয়া, আটাইতকৈ ডেঞ্জাৰ জন্তু। ৰেবিছতকৈও ভয়ংকৰ বেমাৰ আছে ইহঁতৰ। ৰেবিছৰ বেজি ল'লেতো
ৰেবিছৰ বেজী ল'লে বিষটো কমি যায়, যাৰহে ফুকে কিবা কৰে, প্ৰতিকাৰ আছে। কিন্তু এই মানুহবোৰৰ যাৰ মন ইমান দুৰ্গন্ধযুক্ত, ৰেবিছৰ বীজাণুতকৈও ভয়ংকৰ এটি জীৱ। আৰু এই এই মানুহবিলাক যেতিয়া সমাজত সোমাই আছে, এই সমাজৰ প্ৰত্যেকটাক এনেকুৱা কৰিব। ঘৰ বনাইছে ইয়াতে, কিন্তু না ৰাস্তাৰ নামত আমাক সহযোগ কৰিছে, না লাইটৰ নামত সহযোগ কৰিছে। আমি নিজে কিনি অনা বস্তুত তেওঁলোকে কোনোদিনে পইচা এইবিলাক দিবলৈ অহা নাই। কিন্তু এইবিলাক বাৰু বেলেগ কথা, এইবিলাক এটা বেলেগ কথা। কিন্তু জীৱ এটা ৰাতি আগতে আশ্ৰয় লৈছে, তেওঁৰ কি ক্ষতি? তেওঁ ভাবিবহে লাগে যে আমিতো নাই ইয়াতে, গতিকে পোৱালিকেইটা খাওক নাখাওক, তেওঁৰ কি আপত্তি হৈছে? এনেকৈ পোৱালিক মাৰি পেলাই ঘৰৰ পৰা ষ্ট'ৰ ৰুমৰ ঘৰৰ পৰা খেদি এনেকৈ উলিয়াই দিব পাৰে। মই তাকে ৰাণীক মই খঙত কঁপিছোঁ, ইমান কঁপিছোঁ, মোৰ ভিডিঅ' কৰাৰ শক্তি নাই। মোৰ বহুত কথা ক'লে সেই লাগিলে মোৰ গলত কফ জমা হয়, কিন্তু কফ আহে। কিন্তু কথা হৈছে কি, এই ৰাণীক সেয়ে মই ৰাণীক বুজাইছোঁ, তই কিয় গৈছিলি? তই আমাৰ ঘৰৰ পৰা তই কিয় ওলাই আহিলি? তই মানুহ চাই আহ, আৰু ইয়াতে মানে মানুহ সঁচাই দেই, মানুহ দুঠেঙীয়া জন্তু, চবতকৈ বিশাল ভয়ংকৰ জন্তু হৈছে এই দুঠেঙীয়া জন্তু, কুকুৰ। এয়া ৰাণীক চাওকচোন কেনেকৈ ৰাণী পৰি আছে, আৰু কুকুৰ পোৱালিকেইটাই মই ভাবিছোঁ এটা কুকুৰৰ ঠেংবোৰহে ভাঙি গ'ল, ইমান কান্দিছে, এটা পোৱালিৰ ঠেং ভাঙি গৈছে। মই আৰু একবাৰ দেখুৱাম। এইয়া লোহাৰ ওপৰত মই এনেকৈ আহিছোঁ, আহি পেলাই মই ৰাণীক ইয়াতে থৈছোঁ। মাক নাই এতিয়া, পোৱালিকেইটা। কিন্তু ইয়াৰে এটা ক'লা পোৱালিৰ ঠেং ভাঙিছে যেন পাওঁ মই, নিশ্চয়। আৰু মই নিজে ৰাণীক কৈছোঁ যে অভিশাপ দে, এই মানুহক অভিশাপ দে, যিয়ে তোৰ পোৱালিক এনেকুৱা কৰিছে, তাক অভিশাপ দে। অভিশাপ দিবলৈ মই কোনো নহয়, কিন্তু ৰাণী যাতে এটা মাতৃ হয়, আৰু এই মাতৃ অভিশাপ দিয়ক মানুহ ৰূপী জন্তুক। মোৰ ঘৰৰ পৰা ওলাই আহোঁতে মই ৰাতি দুখতে কান্দিছোঁ। এখেতে বুজাইছে যে হওক, তাই য'তে ভাল পায়, ছেফটি পায়, তাতে লৈ যাওক, আমি বাধা নিদিবা। আহ 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 কেনে মাৰ খাইছা আজি কচোন? কি ইয়াতে থাক, মই ভাত দিম, ইয়াতে থাক। এই কলাটোৰ ভৰিখন অলপমান, পাছফালৰ ভৰিখন দুখ পাইছে, মই গম পাইছোঁ। এখেতে ৰাণীক ইমান সুন্দৰকৈ বুজালে, ৰাণী নিজে নিজ জ্ঞানে বুজি ওলাই আহিল আমাৰ ঘৰৰ পৰা। আৰু যিজন মানুহক আশা কৰিছিলোঁ, যিজন মানুহৰ এইখিনি ক্ষমতা আছিল যে তেওঁৰ ঘৰত আশ্ৰয় দিব পাৰে, তেওঁৰ ষ্ট'ৰ ৰুমত, এটা পেলনীয়া পচা ভঙা ষ্ট'ৰ ৰুমত কুকুৰটি থাকিব পাৰে, আৰু সেই মানুহ বুলি নকওঁ মই, সেই জন্তুজনে, সেই দুঠেঙীয়া জন্তুজনে মাৰি পেলাই ৰাণীক খেদি দিলে। গতিকে আপোনালোকে বিবেচনা কৰক, মানুহ জীৱশ্ৰেষ্ঠ নে ৰাণী, এটা কুকুৰ জীৱশ্ৰেষ্ঠ? তাই ওলাই অহাৰ সময়ত তাই কিমান এখেতক বিচাৰিছে, মোক বিচাৰিছে, খু কৈ কিবা কৈছে, মনত কৈছে হয়তো যে সকলোৱে বেয়া পায় মই যাওঁ, কিন্তু মই ইমান মানা কৰিছোঁ। শেষৰ পোৱালিটিৰ আনাৰ সময়ত মই তাইক মানা কৰা নাছিলোঁ, আৰু ৰাতি 9:30লৈকে মই তাইক ৰখিছিলোঁ। আগৰ ভিডিঅ'টোত এইবিলাক বিতংকৈ ধুনীয়াকৈ দি দিছোঁ। কিন্তু চাওক, কুকুৰক, পোৱালিক ইমান মাৰি ধৰি উলিয়াই দিব পাৰে এনেকুৱা এটা ৰাক্ষস। এই ৰাক্ষসবোৰে সমাজত সোমাই আছে, কোনে সোমাই আছে, আৰু এওঁলোকে কুকুৰটোক কৰিছে, আমাক কৰোঁতে বেছি সময় নালাগে, এনেকুৱা অপমান কৰোঁতে বা কিবাকিবি কৰোঁতে। মই বছৰে এইবিলাক সহ্য কৰোঁ। পশু, হাঁহ, বেমাৰ হোৱা ছাগলী, বেমাৰ হোৱা কুকুৰ, ঘটনা বহুত আছে। মই পাছত ক'ম কি ঘটনা হৈছিলে, কিন্তু আমাৰ ঘৰত হৈ থাকে কি ঘটনা। কিন্তু মই প্ৰতি বছৰে সহ্য কৰোঁ এইবিলাক পোৱালি, কিমান কষ্ট হয়, মোৰো হয়, অসুবিধা বহুত হয়, তথাপিতো মৰমতে সহ্য কৰোঁ। আৰু সেই মানুহজনে নিজৰ থকা ঘৰৰ পৰা কিমান ডিষ্টেঞ্চত ইয়াতে ঘৰটো আছে, অহাই নাই ইয়ালৈকে, আহিবলৈ আৰু হয়তো বছৰ বাকী, কাৰণ ঘৰ হোৱাই নাই। তেওঁ ইমান দূৰৰ ঘৰ এটাতে তেওঁ সহ্য কৰিব নোৱাৰিলে, এদিন এক ৰাতি থাকিল কিবাকৈ, তাৰপিছত আজি এই অৱস্থা ৰাণীৰ। এতিয়া ৰাতি হ'ল, আজি দিনটো বৰ মনটো বেয়াকৈ গ'ল, অপ্ৰীতিকৰ পৰিস্থিতি এটা। কিন্তু মনতে ভাৱ হৈছে, ইমান ধুনীয়াকৈ ৰাণী আছিল আমাৰ ঘৰত, কিন্তু কিয় গ'ল? যিজনী ৰাণীয়ে যোৱা বছৰ পোৱালি হওঁতে মই 2 মাহমান পিছত মই কাষৰ ঘৰ এটাত থ'ব গৈছিলোঁ,
আৰু সেই ৰাণীয়ে আধা ঘণ্টাৰ পিছতে গোটেইকেইটা পোৱালি দাঙি আনি আমাৰ ঘৰত সোমাইছিল। আজি সেই ৰাণীয়ে পৰহি দিনা সেই ৰাণীয়ে নিজে লৈ গ'ল। ইমান ভাষা, এওঁৰ মনৰ ভাষা বুজি পালেনে, বা মোৰ কষ্টখিনি বুজি পালেনে মই যি কৈ থাকোঁ। চাওকচোন জীৱটোৱে কিমান বুজি, আৰু সেই জীৱকে কেনেকৈ মাৰিব পাৰে, দুমহীয়া পোৱালিকে কেনেকৈ মাৰিব পাৰে। যি পোৱালিক দেখিলে সৰু বেবী নিচুকোৱাৰ মন যায়, পোৱালিক ৰাস্তাৰ মানুহো ৰৈ যায়, সেই পোৱালিক মাৰিব পাৰে। ভাবকচোন আপোনালোকে, ইমান চিঞৰিছিল, চিঞৰকেইটা বুকুত সোমাই আছে মোৰ এতিয়াও। এতিয়া কথা হ'ল, মই নিজে আনিব নোৱাৰোঁ, কিয় ৰাণী নিজ সন্মানেৰে গৈছে ইয়াৰ পৰা, গতিকে আনিব নোৱাৰোঁ। তাইতো আহিয়ে থাকিব, কিন্তু পোৱালিকেইটাক মই অনা নাই। কিন্তু এতিয়াও মই এইমাত্ৰ ৰাতি হৈছে, এতিয়া 8:30মান বাজিল নেকি, মোৰ ভোক লাগিছে কাৰণ মই দুপৰীয়া ভালকৈ ভাত খাব নোৱাৰিলোঁ। কুকুৰ পোৱালিকেইটাক মাৰা দেখা পাই মই ভাত খাব নোৱাৰিলোঁ। এতিয়া সোনকালে মই পৰঠা বনাই খাই ল'লোঁ, চাই আহিলোঁ পোৱালিকেইটাক মই এখন বস্তা ঢাকি দি আহিলোঁ। ভাবকচোন আমাৰ বুকুত কেনেকুৱা মানে অনুভূতি সৃষ্টি জন্মে, আৰু কিছুমান মানুহ এনেকুৱা আছে যাৰ বুকুত কেনেকুৱা সৃষ্টি হয়। পৃথিৱীত কেনেকুৱা মানুহ আছে, কিন্তু এখন সমাজত থাকিব লাগিব। কিমান ডেঞ্জাৰ মনৰ মানুহ, ভাবি বেয়া লাগে। পোৱালিকেইটাই ঠাণ্ডা পাব নেকি, কিবা পাব নেকি। মোৰ ঘৰত ইমান ছেফটিত আছিল, হয়তো কিবা তাই নিশ্চয় সাপ কিবা দেখিছে, মই চেক কৰাৰ পিছতে গম পালোঁ। কিন্তু আমি নেদেখিব পাৰোঁ, কিবা সাপ, গুই সাপ আহিয়ে থাকে ইয়াতে আমাৰ। তো কিবা সাপ দেখিছে, যাৰ কাৰণে তাই বিপদৰ পৰা পোৱালিকেইটাক লৈ গৈছে। নহ'লে বা তাই আমাৰ ভাষা ইমানকৈ বুজি পাইছে যে তাই আমাক ধন্যবাদ দি পেলাই আমাক তাই বিদায় কৰি নিজৰ ভাষাৰে কিবা কৈ তাই গুচি গ'ল। গতিকে এইমাত্ৰ বস্তাখন দি আহি বৰ বেয়া লাগিল মোৰ। কি ক'ম, এইবিলাক ভিডিঅ' দিবৰ মন নাযায়, কিন্তু মন নগ'লেও কেনেকুৱা হৈ যায় ন উপায়। সমাজৰ মানুহৰ বৰ্ণ যেনেকৈ কালাৰ বেলেগকৈ, জাত পাত বেলেগকৈ, ঠিক সেনেকৈ আছে কিছুমানৰ স্বভাৱ ৰাক্ষস দানৱ, কিছুমানৰ অন্তৰ মমৰ নিচিনা, আৰু কিছুমানৰ অন্তৰ তেনেকুৱা। কি ক'ম আৰু, আজি নাই এৰিছোঁ, ভাল লগা নাই।